নৃত্যৰ এই যাত্ৰাত মোৰ অনুভৱ সঁচাকৈ সুকীয়া, যিটো মই ব্যাখ্যা কৰিব নোৱাৰিম। তো আহিছোঁ ৰূপহীত, আজি হ'ল 3 দিন আৰু মানাসৰ ওচৰত ইহঁতৰ ঘৰ যিহেতু মানে ষ্টুডেণ্টজনৰ, তো সেয়েহে ৰাতি আছিলোঁ আৰু যিহেতু বড়ো জনগোষ্ঠীৰ আৰণাই এখন মেইন থাকে সন্মানৰ কাৰণে, তো সেয়েৰে মোক সন্মান জনালে। আৰু বৰষুণৰ বতৰ, তাতে আৰু লাইটৰ প্ৰব্লেম, এনেকৈ আৰু এডজাষ্ট কৰিব লগা হৈছে আৰু ইয়াতে। আৰু হৈ গ'ল ৰাতিপুৱা মানে ডে 4। নতুন ঠাই আৰু নতুন মানুহ লগ পাই মোৰ বহুতেই ভাল লাগে, কিন্তু আজি যাব লগা হ'ল, সেয়ে অলপ মনটো বেয়া। এই সৰু সৰু ষ্টুডেণ্টকেইজনী কি ধুনীয়াকৈ কথক নাচিছে চাওকচোন। আৰু ওচৰত এয়া বাথমন্দিৰ, ফাইনেলি কোৰিঅ'গ্ৰাফি হ'ল কমপ্লিট। এয়া হ'ল ববিতা, সিহঁতৰ ঘৰতে মই আছোঁ। মনত বহুতেই বেছি ভাল লাগিল, কাৰণ কিয় মই 4 দিনত 4টা কোৰিঅ'গ্ৰাফি ক্লিয়াৰ কৰিলোঁ, যিটো ইজি নাছিল, মোৰ কাৰণে বহুত টাফ আছিল। আৰু বড়ো ড্ৰেছ পিন্ধি বড়ো গান নানাচাকৈ কেনেকৈ থাকোঁ, তো সেয়েহে এটা বড়ো গান নাছিলোঁ। ববিতা আৰু মই হেল্প কৰি দিছোঁ বিশ্বজিতক ডেন্স কৰাত। এইটো হ'ল ফায়াৰ ব্ৰিগেডৰ অফিচ আৰু কোৱাৰ্টাৰ লগতে, য'ত মই আছিলোঁ ৰাতি। শেষত এনেকৈ সকলোকে বাই দি ওলালোঁ আমি এটা নেক্সট ঠাইলৈ, মোৰ বন্ধু ৰাহুলৰ ঘৰত। অঞ্চলে আহিলে চুইট 17, মোৰ বন্ধুৰ দোকান ৰাহুলৰ, ইয়াতে সোমাই যাব নাপাহৰিব।